বিশ্বাসযোগ্য খবৰৰ ভিত্তিত ওচি পাঠাৰকান্দিৰ নেতৃত্বত পাঠাৰকান্দি PSৰ আণ্ডাৰত এটা অভিযান চলিছিলে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰু তাত পাঠাৰকান্দি পুলিচে প্ৰায় 5.5 কোটি 5.4 কৰোৰৰ মূল্যৰ নিষিদ্ধ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, জব্দ কৰিব সক্ষম হৈছে। আৰু এই জব্দকৃত যিখিনি গাঞ্জা আছিলে এই গাঞ্জাখিনি আমি পুলিচ টিমে পাইছিলে মইনুল আলী কাকলি বস্তি পাঠাৰকান্দি PSৰ আণ্ডাৰত। তেওঁৰ তাত যিখিনি জমা কৰি ৰাখিছিলে তেখেতে অসমৰ বাহিৰলৈ পঠোৱাৰ পৰিকল্পনাৰে জমা কৰি ৰাখিছিলে। ইনিচিয়েল ইনভেষ্টিগেশ্যনত গম পাইছে যে ত্ৰিপুৰাৰ ফালৰ পৰা তেওঁলোকে আনি পেলাই অসমৰ বাহিৰলৈ পঠাবলৈ তেওঁলোকে প্লেনিং কৰি আছিলে আৰু সেই খবৰ ভিত্তিতে অভিযানটো চলিছিলে। আৰু মইনুল আলী যদিও পলাবলৈ সক্ষম হ'ল, আমি তেওঁক ধৰিবৰ কাৰণে পুলিচ টিমে চিৰপি পুলিচৰ টিম লাগি আছে। আৰু তাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত ৰাণা দাস নামৰ এজন ব্যক্তি 55 ইয়াৰ্ছ, তেওঁৰ পাঠাৰকান্দিত PSৰ আণ্ডাৰতে ঘৰ, তেওঁৰ ৰেচিডেঞ্চ, তেওঁক এপ্ৰিহেণ্ড কৰা হৈছে। আৰু এই ক্ষেত্ৰত অধিক অনুসন্ধান বাকী চলি আছে আৰু কোন জড়িত আছিলে, ক'ৰ পৰা আনিছিলে বা ক'লে যিটো লৈ যাব বিচাৰিছিলে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে বজাৰ মূল্য হিচাপে যিখিনি আছে তাৰ 5.4 কৰোৰৰ হ'ব পাঠাৰকান্দি PSৰ ফালৰ পৰা, বাকী অনুসন্ধান চলি আছে।